দিছিলোঁ পোষ্টটোৰ জৰিয়তে মানে কি তাইৰ হাজবেণ্ডে তাইক এৰি থৈ গুচি গৈছিলে। আজি এমাহ হ'ল, তাইক কোনো খবৰ এটা নল'লে। তাইক খাইছে নে কি কৰিছে, পিন্ধা উৰাৰ পৰা আৰম্ভ কৰি এনেকুৱা এটা চিৰিয়াছ কণ্ডিশ্যনত আহিছিলে। গৰ্ভতে সন্তানটো ডেথ হৈছিলে, ঢুকাইছিলে। তো তেনেকুৱা এটা ক্ষেত্ৰত তাইৰ ব্লাড 4.4 আছিলে। তেনেকুৱা ক্ষেত্ৰত তেখেতসকলে ব্লাডৰ ব্যৱস্থাও কৰিছিলে। 3 ইউনিট ব্লাড তেওঁলোকে চিভিল হস্পিটেলৰ পৰা আনিছিলে। তাৰপিছত অনাৰ পিছত ব্লাড হৈছিলে, মেডিচিনৰ পৰা আৰম্ভ কৰি এনাস্থেচিয়াৰ পৰা আৰম্ভ কৰি গোটেইখিনি খৰচ মানে হস্পিটেলৰ গেট হস্পিটেলৰ পৰাই বহন কৰিলে। গতিকে মই মোৰ তৰফৰ পৰা এগৰাকী সমাজসেৱিকা হিচাপে বা মই ৰাইজক কিবা অকণমান দুখত লোকক সহায় কৰি ভাল পাওঁ। গতিকে সেইটো থ্ৰুদিয়ে হ'লেও মই মোৰ তৰফৰ পৰা গেট হস্পিটেলৰ সকলো ষ্টাফক মই বহুত আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ তেওঁলোকে ইমান ধুনীয়া কেবিন এটা তাইক ছোৱালীজনী আজি এমাহ ধৰি থাকিবলৈ দিছে। খোৱা খাদ্যৰ পৰা আৰম্ভ কৰি পিন্ধা উৰাৰ পৰা আৰম্ভ কৰি চাবোন তেলৰ পৰা আৰম্ভ কৰি গোটেইখিনি তেওঁলোকে যোগান ধৰিছে ছোৱালীজনীক। গতিকে তাৰ বাবে মই গোটেই মানে চিৰকৃতজ্ঞ এই হস্পিটেলৰ সকলো ষ্টাফক। আজি সীমিত য'ত 1 লাখৰ বিল হৈছিলে, তাত সামান্য এটা তেওঁলোকে পইচা টকা 15,000 এটা তেওঁলোকে লৈছে। লৈ পেলাই ধৰক ছোৱালীজনীক আজি ডিচাৰ্জ কৰি দিছে। আজি এয়া অঞ্জলি দাস, তাইৰ ছোৱালীজনীৰ নাম, তাইৰ জেঠাইক আহিছে আৰু ভণ্টি আহিছে। গতিকে তেওঁলোকে ধৰক আজি ছোৱালীজনীক লৈ যাব। মোৰো মানে এইকেইদিন তাইক প্ৰায় ওচৰৰ পৰা পাইছিলোঁ। গতিকে মোৰো বেয়া লাগিছে আজি তাই যাবগৈ বাৰু, কিন্তু তথাপিও ভাল লাগিছে যে নিজৰ মানুহখিনি আহি পেলাই তাইক আজি মাক আহিব পৰা নাই। যিহেতু বাপেকে চকুৰে নেদেখে, বাপেক বিকলাংগ বুলি ইতিমধ্যে গম পাইছোঁ। আৰু ঘৰৰ অৱস্থা মানে খুবেই শোচনীয়। তাই দিন হাজিৰা, মাকে দিন হাজিৰা কৰি চলাই আছে। গতিকে তথাপি তেনে অৱস্থাতো যে আজি সকলোখিনি আগবাঢ়ি তেওঁলোকৰ পৰিয়ালে আহি তাইক যে আজি লৈ যাবলৈ আহিছে, মই তেখেতসকলকো বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইখিনিয়ে মোৰ ক'বলগীয়া।